हेलो गाइस, मैं अभी निकल चुका हूँ नौगा टाउन जाने के लिए। तो आप देख सकते हो नौगा भी जाना है। थोड़ा कुछ काम कर लेते और उसके आगे ब्लॉग कर लेते। आप देख सकते हो मेरे ब्लॉग के बाद में वीडियो डाल चुका हूँ। आप जब आप लोग ये मेरे वीडियो नहीं देखा तो वीडियो देख सकते हो जोन वाले। और मैं कह रहा हूँ बाहर का बहुत लोग कहा था भैया तुम हिंदी ब्लॉग बनाओ क्योंकि हम उसको समझ जाएंगे और आसामी लोगों को भी समझ जाएंगे, इसलिए हिंदी ज़्यादातर हिंदी बात करता हूँ। फिर भी यार मेरा आसाम के लिए तो थोड़ा कोई आसामी बोलना पड़ेगा क्योंकि भाई मैं आसामी हूँ, मेरा लेकिन आसामी है। और ये खुल गए ये तो पहाड़ ये जनाब जरा तो रुकिए। নিজে পঢ়ি থোৱা এইখন হ'ল পাৰ্লাৰ তাৰা পাৰ্লাৰ। এইখন মানে এই নগাঁও কলেজৰ একদম চিধা ওচৰতে নগাঁও সমূহত চিধা নগাঁও কলেজ আছে আৰু নগাঁও কলেজৰ ওচৰতে হয় এইখন পাৰ্লাৰ। আৰু পাৰ্লাৰখনৰ ফটো বহুত ধুনীয়া এটা প্লেচ। ৱাও এভৰিথিং। অপেন কৰা। এইজনী হ'ল এইখনৰ অনাৰ তুমিয়ে ন? এইজনী হ'ল এইখনৰ ইয়াৰ অনাৰ তাৰা হয়। তাৰা পাৰ্লাৰ বুলি ইয়াত লিখাও আছে অলৰেডি, হয়নে? এই চব আপোনাৰ ষ্টাফ হয়। বাইদেউজনীৰ নাম হ'ল তাৰা আৰু তেওঁৱে এইখনৰ অনাৰ হয়। আৰু তোমাৰ এড্ৰেছটো দি দিয়া বাৰু দুখন। মোৰ এইটো নগাঁও ষ্টেডিয়াম মাৰ্কেট হয়, VIP ৰোড হয়, কানাড়া বেংকৰ অপজিটত হয়। 26 ইয়াৰ হৈ গ'ল। বন্তিজনী কিমান দিনৰ পৰা ইয়াত আহিছা? মই বহুত বছৰৰ পৰা হয়। নিশ্চয় কিবা ভাল লাগিছে সেইকাৰণে ইয়াতে আহা ন? আচ্ছা, আৰু তোমাৰ নাম ক'ব পাৰিবা? ৰাহিমা বেগম। ৰাহিমা বেগম। ইয়াতে কিমান বছৰৰ পৰা কাম কৰিছা? 2 বছৰ। আৰু বিউটি গাৰ্ল, তোমাৰ নামটো কি? ফেচ আহিব প্ৰব্লেম? মোৰ নাম সুকন্যা ন? ইয়াত কিমান দিনৰ পৰা কাম কৰিছা ইয়াত? কাম কৰা নাই, মানে কাম কৰাই আছা আৰু চুলিৰ কাৰণে আহিছোঁ ইয়াতে। ফাৰ্ষ্ট টাইম নেকি? ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ। হয়। তাৰাবাৰ পাৰ্লাৰ ফেমাছ বুলি শুনাৰ কাৰণে ইয়াত আহিছোঁ মই। কেনে লাগিছে? কৰি খুব ভাল লাগিছে। খুব ভাল লাগিছে একদম। তুমি কিমান দিনৰ পৰা ইয়াত আছা? মই সৰুৰ পৰাই ইয়াতে আছোঁ। বাচ্চাৰ পৰা। হয় নেকি? তুমি তোমাৰ নাম কৈ দিয়া। মোৰ নাম ৰীনা বেগম। ৰীনা বেগম। আচ্ছা বিউটি গাৰ্ল, তুমি কোৱা? শিখা কলিতা ন? তুমি ইয়াতে জব কৰা? ষ্টাফৰ মানুহ কিমান দিনৰ পৰা? 1.5 বছৰ। 1.5 বছৰ। আচ্ছা কেনে চলিছে? ষ্টুডেণ্টো হয়, বাৰ ষ্টুডেণ্ট হয়। তাৰপিছত মই ইয়াত সোমাইছোঁ। হয়, সেয়াই। ঠিক আছে, ভাল লাগিছে দিয়া চবৰে। এতিয়া যদি মোৰ শুনা কি নালাগে দিয়া নালাগে দিব। তুমি কোৱাচোন, মোৰ যদি ভিডিঅ' চাই কোনোবাই আহে কিবা ডিছকাউণ্ট? ফুল ডিছকাউণ্ট দিম। ফুল ডিছকাউণ্ট দিলেতো জিৰ' ফ্ৰী হৈ যাব। ফুল ডিছকাউণ্ট ফুল ডিছকাউণ্ট ফ্ৰী হৈ যাব। পইচা নলওঁ, হেয়াৰ কাট কৰিলে ডিজাইনত তেতিয়া পইচা ল'ম। পইচা ল'ব ন?
তথাপিও যদি কোনোবা আহি পায় না ফেশিয়াল চলি আছে কোনোবা আহি যদি কয় দুন কোৱালি ব্লগছৰ পৰা মই ভিডিঅ'টো চাই আহিছোঁ তেতিয়াহ'লে দিম অফাৰ দিম দিব ভালো পাম তোমাৰটো চাই পেলাই আহিলে তেওঁলোকে হয় ভালো পাম ঠিক আছে তোমাৰ হোৱাটছআপ নম্বৰটো দি দিব মোক দেই মই লিংকটো দিম তলত এড্ৰেছৰ আৰু ভিডিঅ'টো মই আপোনাক শ্বেয়াৰ কৰি দিম তুমি তোমাৰ ফ্ৰেণ্ডবোৰক দি দিবা দেই আৰু কিবা ক'ব লগা আমাৰ ফেশিয়াল ৰুমটো এবাৰ লোৱা কি ফেশিয়াল ৰুমটো ভিতৰত নালাগে গম বেয়া কথা দেই ল'ব মন নাই হ'ব দিয়া এইখিনি লৈছোঁ নহয় হ'ব মানে পাৰ্লাৰটো লোৱা ভিতৰতো ধুনীয়া পাৰ্লাৰ দেখাই দিয়া এই মাজৰ ৰুমটো বা সেইটো ৰুম দেখাই দিয়া ঠিক আছে দিয়া ইয়াত হেৰি হয় নেকি মাছাজো হয় নেকি হা ইয়াত মাছাজো চলে মাছাজো হয় আচ্ছা অনলি লেডিজ বয় নহয় এই মোকো মেকআপ কৰি দিয়া আকৌ অনলি লেডিজ ইয়াত কি আকৌ এইটো নহয় এইটো আমাৰ ষ্টাফ ৰুম ড্ৰেছ চেঞ্জ ষ্টাফ খোৱা খানা অঁ আচ্ছা আচ্ছা আৰু এইটো এইটো ফেচিয়েল ৰুম প্ৰব্লেম আছে নেকি এতিয়াতো প্ৰব্লেম নাই এটা ফেচ নুঠাবা অঁ ফেচ নিউট্ৰেল অঁ এইজনী শেষ হোৱা নাই এতিয়ালৈকে মানে আৰু কিমান সময় অঁ হয় নেকি অফ হৈ আছে নে চলি আছে চলি আছে লাইটটো মাৰি আছেনে নাই চলি আছে দিয়া দিয়ক অঁ এতিয়া কোৱা কোনোবা যদি ষ্টুডেণ্ট আহে তুমি ক্লাছ কৰিবা ক্লাছৰ টাইমটো মানে মই কি সপ্তাহত 3 দিন শিকাওঁ গোটেই সপ্তাহটো শিকাওঁ যাতে বহুত আগতলৈকে যাওক আৰু ছোৱালীবিলাক ষ্টুডেণ্টবিলাক হয় আৰু তোমাৰ গোটেই সপ্তাহ শিকাওঁ ৰাতিপুৱা 11টাৰ পৰা আবেলি 5টালৈকে শিকাওঁ আচ্ছা হয় চেলাৰীটো এই ফিজটো কেনেকৈ লোৱা ফিজটো 4 মাহত 40,000 লওঁ মই 40,000 4 মাহত মুঠতে কমপ্লিট হ'ব শিকাটো কমপ্লিট একদম ৰানিং তাৰপাছত ইয়াতে জব কৰিব পাৰিব ইয়াতে যদি ষ্টাফ মোৰ লাগে তেতিয়াহ'লে মই ৰাখি দিওঁ আৰু যদি নালাগে তেতিয়া তেওঁলোকে বেলেগত ট্ৰাই কৰিব ইয়াত যিমান ষ্টাফ আছে চবৰ চেলাৰী একেই নে বেলেগ বেলেগ চব বেলেগ বেলেগ চেলাৰী মানে নিজৰ কামৰ ওপৰত বা নিজৰ এক্সপেৰিয়েঞ্চৰ ওপৰত ন তোমাৰ ছোৱালীৰ চেলাৰী কিমান মোৰ ছোৱালী চেলাৰী কিমান কিয় এইটোতো বেয়া কথা দিব লাগিছিল কিবা এটা ন সৰুৰ পৰা ডাঙৰ কৰিছোঁ সেইটোৱে নেকি সেইটোৱে চেলাৰী চব লাগে যি লাগে তাকে দিওঁ अच्छा ठीक है चलिए अभी मेरे सिस्टर में मुझे गिफ्ट देगा कुछ ये टोनर ये है ये थैंक से यू मुंह साफ करने थैंक से यू सो मच गंदा निकालते हैं ये देखिए ये सब लोगों ने यूज़ कीजिए ये बहुत अच्छा प्रोडक्ट है मैं यूज़ नहीं किया लेकिन अभी तक अभी करके दिखा दो हाथों हाथ निकल गया अच्छा और ये यूज़ किया मैंने अभी ये क्या अच्छा इसमें बहुत डिफरेंस है सब मेरे फेस देखो अभी अच्छा से हैंकी दिखा टिश्यू दिखा दो हाँ टिश्यू तो जरूर दिखाएगा पहले ये देखो हाँ ये देखो किस तरीके गंदा है मेरी फेस पे ऐसा है मुझे खुद पता नहीं मैं इतना गंदा हो गया 10 साल ने नहाया छी ऐसा कुछ नहीं है অসমৰ আমাৰ ফ্ৰেণ্ডটো বহুত আছে নগাঁও তোমালোকে যদি মোৰ ভিডিঅ'টো দেখিছা বাজনীৰ তাত আহিবা মোৰ নামটো ক'লে হ'ল ডুন বুলি তেওঁ অলপ ভালকৈ কামটো কৰি দিব আৰু অলপ ডিছকাউণ্টো দিব বাৰু মোৰ নামটো ক'লেই হ'ল চব আহিবা বুলি আশা কৰিছোঁ আৰু মেলা চলি আছে ওচৰত মেলাও চাই যাবাগৈ ভিডিঅ' যিমান মানুহে দেখি আছে নহয় মই একে কৈ ফেচটো দেখাই আছোঁ চবে কমেণ্টত তলত জনাব যে কোনজনী বেছি ধুনীয়া এইটোৱে ফাৰ্ষ্ট টাইম প্ৰথম তুমি হে তোমাৰ নামটো কি কৈছিলা সুকন্যা ন ইয়াতে লোকেলে হয় নেকি এতিয়া নগাঁৱতে আছোঁ যিহেতুকে লোকেলে হ'ম এইজনী মোৰ কিউট বাগনী চাচোন এইফালে এবাৰ চানা ইমান মৰম লগা ফেচটো কমেণ্টত জনাব দেই কোন কেনেকুৱা ৰ'বা এক মিনিট ইফালে আগলৈ এক মিনিট চিকা মোৰ শিৱসাগৰৰ ফ্ৰেণ্ড এটাও আছে এইজনী হ'ল চিকা একদম ফাৰ্ষ্ট টু লাষ্ট ষ্টাইলত কমেণ্ট আহিব লাগিব কিন্তু নাম কমেণ্টত নাম লিখি দিবা দেই তেতিয়াহ'লেহে গম পাম ন আৰু এই আমাৰ টিকলি বন্তিটো সৰু মইনা টিকলি বন্তিটো নাম কি কৈছিলা লাকি বৰা এইজনীটো আমাৰ বাইদেউ এইজনী হ'ল বাইদেউ তোমাৰ নাম কি কৈছিলা আকৌ কৈ দিয়া ৰীনা বেগম দেখিছা ধুনীয়া আৰু এইজনী
আকৌ কৈ দিয়া এবাৰ ৰুবি দেখিছে বাইদেউ তোমাৰ ফেচটো অনা নাই দিয়া য'ত কিবা পাৰ্মিশ্যন লোৱা আগতে ফেচটো আহিলে কিবা হ'ব আপোনাৰ মুখখন দিবনে বাৰু আৰু এজনী আছিলে যে ইয়াত আমাৰ বাইদেউ এজনী বহি আছে এই টিকলি বন্তিটোৰ মা হয় কমেণ্টত জনাই দিব তেওঁৰ ছোৱালীটো লাগিবনে নাই এইফালে তুমি এইফালে হা কি বেগম বুলি কৈছিলা আকৌ আগলৈ আছোন এইজনী হ'ল ৰাহিমা বেগম কমেণ্টত জনাই দিবা তেওঁ কেনেকৈ লাগিছে পচন্দ হৈছে যদি কমেণ্টত কৈ দিবা বেয়া নোপোৱাটো জমনি ন জমনি কৰাটোতো বেয়া নোপোৱা তেতিয়াহ'লে আৰু হ'ল চোৱা ভাই কিমান মেহনত কৰি আছে একেলগতে চাৰিজনীয়ে এই চুলিটো ছিঙি দিব নেকি এইটো ভয় লাগি আছে চুলিত নিচিঙো আমি চুলি চিঙা চুলি আমি ভাল কৰোঁ ইয়াত তাৰা পাৰ লগত ঐ ভণ্টি ভয় লাগিছে নাই তোমাৰ চুলিকেইটা ছিঙি দিয়ে যদি অকণমান ৰখা দেই ৰাহিমা তোমাৰ ছোৱালীয়ে হেৰি দিলে নহয় নম্বৰ দিলে নহয় মই শ্বেয়াৰ কৰি দিম এতিয়া ফটোজ বহুত আহিব এই আৰু বেছি আহে আজিকালি জানে না বোৱাৰীৰ লগত বেছিয়ে একো নাই একো নাই আৰু দোকানৰহে পাগল হয় এইবোৰ ৰেকৰ্ড হৈ আছে ৰেকৰ্ড হৈ আছে কথাবোৰ অঁ নহয় আমি দেৱালীহে কৈছোঁ দেই জমনি কৈছোঁ কিন্তু আকৌ মাইণ্ডত নকৰিবা হয়নে নাই তোমাৰ হাজবেণ্ডে যদি দেৱে খেদি মাৰিব তুমি বাইদেউৰ ছোৱালীজনী বৰ মৰম লগা দেই মোৰো ফেচ আহিব দিয়া মই বেক কেমেৰাত ৰাখিম নেকি মই এতিয়া ধুনীয়া হ'লোঁ বাৰু কিবা কিবি সানিলোঁ অকণমান এতিয়া ধুনীয়া হ'লোঁ চাহ এইটো বাইদেউৰ ছোৱালী বুলি বস্তু মাতি নেকি মোমাহে হ'ম বাঘিনী হয় ন বাঘিনী কিমান ধুনীয়াকৈ কাম কৰি আছে চব অঁ বাঘিন ব্ৰইলাৰ মুৰ্গী সেইকাৰণে ব্ৰইলাৰৰ নিচিনা হ'ল তাই কিন্তু ফেচটো মৰম লগা দেই আৰু মই ফুলা যে সেইকাৰণে কাউৰী নিচিনা নহয় নেকি ফুলা নহয় ন বেলেগ বিউটি আচ্ছা এনেকৈ ধুনীয়া লাগে তেওঁলোকক কলা টিকা এটা লগাই দিয়া তোমাৰ সেইকাৰণে ইয়াত কলা টিকা এটা আছেই অলৰেডি কিন্তু আছেই ন কিমান ধুনীয়াকৈ কাম কৰি আছে কি ভাল লাগিছে আহক চব আহক মোৰ ভিডিঅ' চাই আহক আৰু মোৰ নামটো কৈ অঁ চাওঁ আমাৰ বন্তিটো কেনেকৈ হৈছে চাওঁ তুমি অলপ আঁতৰাচোন অলপ আঁতৰাচোন চাওঁ আমাৰ বন্তিৰ ফেচটো কেনেকৈ হ'ল এটা হাঁহি দি আছোঁ মইতো হাঁহিয়ে থাকোঁ মই বায়েকৰ নিচিনা মই হাঁহিয়ে থাকোঁ এইজনী আকৌ নতুনকৈ আহিলে নি কাষ্টমাৰজন নতুন অঁ ঠিক আছে দিয়া ইমানেই হ'ব আৰু আজিলৈ ন হৈ যাব